হে গাইজ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব পৰিয়াল সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ 2022 চনটো ভালো যাব পাৰে, বেয়াও যাব পাৰে। চ' পুৰণাক পাহৰি নতুনক যাতে আগুৱাই লৈ যায়, নতুন বছৰটো যাতে আপোনালোক সকলোৰে ভাল হয়, সেইটোৱে কামনা কৰিলোঁ। তো আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হে গাইজ, নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আৰু মোবাইল পৰি গৈছে। বৰ্তমান মই আছোঁ পাকঘৰত, আৰু পাকঘৰতে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিয়ে দিওঁ। আচলতে আপোনালোকক জনাবলৈ এতিয়ালৈকে হোৱাই নাই, যিহেতু মোৰ ব্লগ বনোৱাই নাই। মোৰ ভণ্টি জুবলি বুলি যে মাতোঁ মই, খুৰা ছোৱালী, তাই বিয়া হ'ল। বিয়া মানে নিজৰ পচন্দতে হ'ল, কিন্তু বাকী নিয়মখিনি আমাৰ ঘৰৰ পৰা নহয়, দৰা ঘৰৰ ফালৰ পৰা মানে সকলো যিমানখিনি নিয়ম আছিলে কৰি দিয়া হ'ল। সেইখিনিয়ে মই মোবাইলৰ কেমেৰাত ষ্ট'ৰ কৰি থৈছিলোঁ। ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া বাজিছে 7টা, আৰু চুৱেটাৰ পিন্ধোতে একদম কাপোৰ অৱস্থা বেয়া মা উঠি আছে, পাতি উঠি আছে। দৰা ঘৰৰ মানুহে এয়া জোৰোণ দিয়া নিয়ম কৰিছে। মূৰত তেল দিছে এয়া, আৰু লগতে যি যি গহনা আনিছিলে সকলোখিনি তাইক পিন্ধাই দিলে। এয়া কইনা জোৰোণ দিয়াৰ পিছত গা ধুবলৈ লৈ যোৱা হৈছে, আৰু যিহেতু কইনা ঘৰৰ মানুহ লাগে, তাতে মা আছিলে, মায়ে সকলোখিনি নিয়ম কৰি দিলে। তাই সেইটোহে চিন্তা হৈছে এতিয়া। এয়া আমাৰ চিম্পুল কইনা ৰেডি হৈ গ'ল, আৰু এতিয়া আমি চব যাম নিখেৰি টিঙলৈ। কইনা আমি লৈ পেলাই যাবলৈ লৈছোঁ বুলি নেঘেৰি টিঙলৈ, হয়নে? দৰা কইনা দুইখন গাড়ী বেলেগ বেলেগকৈ আহিছে। দৰা নিয়মো হ'ব তাতে, আৰু চাই থাককচোন ভিডিঅ'টো একেবাৰে শেষলৈকে, তেতিয়া গম পাই থাকিব।
চোৱা সিহঁতৰ বিয়াখন যিহেতু নিঘেৰিটিং মন্দিৰত হৈছিল, এয়া আমি নিঘেৰিটিং মন্দিৰ আহি পাই গ'লোহি আৰু Hey guys, আমি ভন্টিক মন্দিৰৰ ভিতৰলৈ লৈ আহিলোঁ আৰু এয়া বহি আছে আৰু পুৰোহিতে নিয়ম কৰি আছে কিবা কিবি ইমান মই নাজানো বাৰু Hey guys, দৰা আহি গ'ল এতিয়া আমি আদৰিবলৈ গৈ আছো আদৰিবলৈ ৰৈ আছো আৰু এফালে বান্দৰে আমাক ৰখিয়া হৈছে এয়া দৰা আদৰিবলৈ আহিছে আছে আছে Tidip Soikya এয়া ভাইটিয়ে দৰালে অনা আঙুঠি পিন্ধাই দিলে ফটো মাৰিম ৰ ভিডিঅ' প্ৰথমতে এয়া কইনাক হোমৰ ওচৰলৈ লৈ অনা হ'ল আৰু হোম পুৰা নিয়ম গোটেইখিনি ইয়াতে এতিয়া কৰা হ'ব আৰু সেই সময়খিনিত মই একচুৱেলি থাকিব নোৱাৰিলোঁ পিছত ভণ্টি এজনীয়ে মোক ভিডিঅ'খিনি কৰি দিলে আৰু সেইখিনিকে আপোনালোকৰ ওচৰত দেখুৱালোঁ বাড়ির সুখর দানি ভাত পরীক্ষা দেউতাই পোহা মইনা সারা উড়ি গুচি যায় এয়া মই ভাগিন আৰু নবৌ গোটেইকেইটা গৈ আছোঁ বালিমাহী ধাবালৈ আৰু যিহেতু তাতে আমাৰ খানা খুওৱা হৈছে ন দৰা ঘৰৰ মানুহখিনিক তো তালৈ আমি গৈ আছোঁ এয়া আমাৰ দৰা আৰু কইনা দেই এয়া চবৰে খোৱা যোগাৰ কৰা হৈছে সেই গাইজ আজি হৈছে বাঁহী বিয়া আৰু বাঁহী বিয়াৰ দিনা আমাৰ ইয়াতে পাৰ্টি দিয়ে ন তেওঁলোকেও সৰু সুৰাকৈ এটা পাৰ্টি দিলে পৰিয়ালৰ সকলো লোককে মাতি আমাকো মাতিলে আমিও আহিলোঁ ধুনীয়াকৈ পাৰ্টিটো এনজয় কৰিলোঁ
আৰু এয়াই হৈছে মোৰ ভণ্টিক ধুনীয়াকৈ আজি দিনটোত সজাই দিলোঁ অলপ মানে যিহেতু পৰিয়ালৰ লোকে তাইক চাবলৈ আহিব ন সেইটো কাৰণে মই ধুনীয়াকৈ সজাই দিলোঁ আৰু মেকআপ আৰ্টিষ্ট আনি পেলাই মেকআপ নকৰে হেনো তাই সেইটো কাৰণে মই মেকআপ অলপ কৰি দিলোঁ কেনেকুৱা লাগিছে মেকআপটো একো নহয় উলিয়াই দিছোঁ অকণমান এয়া পেহী আৰু এয়া অনামিকা মামী এয়া মা বহি আছে এনা ভায়েক দেই বহি আছে আৰু সেই নীলা আৰু মুগা ৰঙৰ কাপোৰ পিন্ধাগৰাকী দৰা মাক প্ৰাপ্তি বোলা হা প্ৰাপ্তি প্ৰাপ্তি নিদিলে যাম গোটেই অপেক্ষা অন্তত এয়া খাইছে দৰা আৰু কৈ নাই এয়া দৰা দেই লাষ্টত গৈ দেখুৱাই দিছোঁ আৰু এতিয়া যাব সময়ত হে গাইজ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'খিনি সময়মতে পাব আজিলৈ বাই বাই টেক কেয়াৰ লাভ ইউ অল